বান্ধৱীসকল, মই সমুজ্জ্বল কুমাৰ শৰ্মাই আপোনালোক স্বাগতম জনাইছোঁ কৃষক সহায় ইউটিউব চেনেললৈ। আজি মই উপস্থিত আছোঁ এটা হেটচাৰী মেচিনত। হেটচাৰী হৈছে এনেকুৱা এটা মেচিন য'ত ইনকুবেটৰৰ সহায়ত বিভিন্ন ধৰণৰ কণী যেনে হাঁহৰ কণী, মুৰ্গীৰ কণী বা বিভিন্ন চৰাইৰ কণী পোৱালি ইয়াতে উৎপাদন কৰিব পাৰি। সকল আজি মই আপোনালোকক দেখুৱাম যে এটা ঘৰৰ ভিতৰত কিদৰে এজন ব্যক্তিয়ে হেটচাৰী মেচিনৰ সহায়ত মাহে প্ৰায় 25,000 পৰা 30,000 টকা ইনকাম কৰি আছে। হেটচাৰী মেচিনটোৰ যিজন স্বত্বাধিকাৰী হৈছে আমাৰ সকলোৰে মৰমৰ, সকলোৰে পৰিচিত ৰিয়াজুল হক। পোনপ্ৰথমে ৰিয়াজুলৰ সম্পূৰ্ণ পৰিচয়টো জানিব বিচাৰিম। হয়, নমস্কাৰ। মোৰ নাম মোহাম্মদ ৰিয়াজুল হক। মোৰ ঘৰ ইছাৰকেম চকত, গাঁও বৰডাংৰি গুচি, থানা বায়তা চাৰিআলি। ৰিয়াজুল, এতিয়া মই জানিব বিচাৰিম যে এই হেটচাৰী মেচিন, যিটো হেটচাৰী মেচিন হয়, হেটচাৰী মেচিনটো মানে কি? হেটচাৰী মেচিন হৈছে এনেকুৱা এটা মেচিন যিটো মেচিনৰ সহায়ত আমি বহুখিনি কণী আমি ইয়াত হেচিং কৰি পোৱালি উৎপাদন কৰিব পাৰোঁ। সেই পোৱালিৰ জৰিয়তে আমি মাহেকত 25,000 পৰা 30,000 পৰ্যন্ত আমি ইনকাম কৰিব পাৰোঁ। এতিয়া আপুনি আমাক জনাব যে এই হেটচাৰী মেচিনটোত কিমান কণী একেলগে পোৱালি জগাব পাৰি? হয়, এই মেচিনটোত আপুনি ধৰকচোন 300 পৰা আপোনাৰ যিমানলৈকে আপুনি কিনি আনিব পাৰে। এতিয়া ধৰক মোৰ ইয়াত কেপাচিটি আছে 1300 কণী মই হেচিং কৰিব পাৰোঁ। এই যিটো হেচিং কৰা হয় কণীটো, এই কণীটোৰ পৰা পোৱালি হওঁতে কিমান সময় লাগে? আপোনাৰ এইটো কণীৰ পৰা পোৱালি হওঁতে আপোনাৰ 18 দিনৰ পৰা 21 দিনৰ ভিতৰত আমাৰ পোৱালিখিনি ওলাই গুচি আহে। হয়, ক্লিয়াৰলি 18 দিনৰ পৰা কুকুৰা ষ্টাৰ্ট কৰে। হয়, ষ্টাৰ্ট কৰাৰ পিছত আপোনাৰ 21 দিনত পূৰা ক্লিয়াৰ হৈ যায়। হয়, আৰু আপুনি এই কণীটো যে সংগ্ৰহ কৰে, এই কণী ক'ৰ পৰা সংগ্ৰহ কৰে? এইটো মই একচুৱেলি গাঁৱৰ পৰা সংগ্ৰহ কৰোঁ, আৰু যিখিনি মোৰ গাঁৱৰ পৰা ধৰক কেতিয়াবা শ্বৰ্ট পৰি গ'লে মই বৰপেটাৰ পৰা কালেক্ট কৰোঁ। এতিয়া আমাৰ যিখিনি দৰ্শক আছে, যদি সেই দৰ্শকখিনিয়ে কণী বিচাৰে, মানে কি আমাৰ সাধাৰণতে কি হয়, গাঁৱত আমি কণী পাবলৈ টান হয়, তেতিয়া আমি যদি কণী লাগে, আমাক কণী ধৰক ময়ে কৰিব বিচাৰিছোঁ, মোক কণীৰ প্ৰয়োজন হয়, তেতিয়া মই কণীটো ক'ৰ পৰাই পাম? যে আপুনি আমাক কিবা সহায় কৰি দিব পাৰিব নেকি? আমাৰ যিখিনি মানে দৰ্শক বন্ধু আছে, সেইখিনি যদি কণী বিচাৰে, আপুনি কণীটো সহায় কৰি দিব পাৰিব নেকি? নিশ্চয় মই সহায় কৰি দিব পাৰিম। মোৰ লগত যোগাযোগ কৰিলে হ'ল। মোৰ মোবাইল নম্বৰ 9365072076। আকৌ এবাৰ কৈছোঁ, 9365072076। হয় হয়, বন্ধু বান্ধৱীসকল, মই সিহঁতৰ নম্বৰটো আমাৰ ডিছক্ৰিপশ্যন লিংকত দি দিম, তাৰ পৰা আপোনালোকে নম্বৰটো সংগ্ৰহ কৰিব পাৰিব। মোৰ আৰু এটা প্ৰশ্ন আছে যে এই হেটচাৰী মেচিনটো, আপুনি যেনেকৈ হেটচাৰী মেচিনটো আপুনি আনি কিনি ইয়াতে কণী উৎপাদন কৰি আছে বা পোৱালি উৎপাদন কৰি আছে, কোনোবা বন্ধুৱে যদি এই হেটচাৰী মেচিনটো কিনিব বিচাৰে, তেতিয়াহ'লে তেওঁ এই মেচিনটো ক'ৰ পৰা পাব? এইটো যদি তেওঁলোকে কিনিব বিচাৰে, তেতিয়াহ'লে তেওঁ বৰপেটাত পাব। যদি মোৰ লগত যদি যোগাযোগ কৰে, নিশ্চয় মই সহায় কৰি দিব পাৰিম এইটো ক্ষেত্ৰত। হয়, এইখিনি আমি আশা ৰাখিলোঁ যে আমাৰ যিখিনি দৰ্শক বন্ধুই আপোনাৰ ফোন নম্বৰ সংগ্ৰহ কৰি কিনে আপোনাক সহায় বিচাৰিব, আপুনি সেইখিনি সহায় কৰি দিব। নিশ্চয় নিশ্চয়। হয়, এতিয়া আমাক অলপ হেটচাৰী মেচিনটোৰ বিষয়ে মানে ভিতৰত কি কি বস্তু আছে সেইটো বিতংভাৱে আমাক দেখালে অলপ ভাল হয়। নিশ্চয়। হৈছে আমাৰ কণ্ট্ৰলাৰ মেচিন। এই কণ্ট্ৰলাৰ মেচিনটো গোটেই মেচিনটো এইটোৰ কণ্ট্ৰল কৰে। অভাৰ হিট হ'লেও এইটো ইয়াত এলাৰ্ম বাজিব, কিবা এফেক্ট হ'লে ইয়াত এলাৰ্ম বাজিব। এইটো ৰঙা এলাৰ্ম বুলি আছে, এইটো এলাৰ্ম বাজিব। এইটো হ'ল ভিতৰ ভাগ। ইয়াত মোক 8টা থাক আছে। এইটো 1, 2, 3, 4, 5, 6, 7, 8টা। এই 8টাত মোৰ 1300 কণী ধৰে। মই এবাৰ 1200 বহাইছোঁ, 1300 কণী ধৰে এই 8টা। এইপিনে আছে লাইট, 2টা ফেন আছে, 4টা লাইট আছে। তাৰপিছত আমাৰ যিটো হিউমিডিটি বুলি কয়, এইটোৱে যদি হিউমিডিটি কম থাকে, এই পানীটোৱে ভাৱ হৈ দেখিছেনে, ভাৱ হৈ কিনে আমাৰ হিউমিডিটি বঢ়াই দিয়ে। মানে ৰিয়াজুল, ইয়াৰ পৰা বুজিলোঁ যে এই যিটো মেচিন চলায়, এই মেচিনটো চলাওঁতে আমাৰ যিটো কাৰেণ্টৰ খৰচ, সেই কাৰেণ্টৰ খৰচ চাগে একেবাৰে কম হয়। হয়, নিশ্চয় একেবাৰে কম হয়, কাৰণ ইয়াতে মাত্ৰ 2টা লাইট জ্বলিছে আৰু 2খন ফেন চলিছে। 4টা লাইট, 2খন ফেন চলিছে। 12 ভল্টৰ। হয়, এইটো বেছি কাৰেণ্ট নাখায়। হয়,
লাইটকেইটা অকণমান খাই তথাপিতো বহুত নিম্নমানৰ হয় হয় আপোনাৰ বহুত কম লাইনৰ খৰচটো একেবাৰে কম হয় আৰু মই আপোনালোকক দেখুৱাম যে ৰিয়াজুলি কেনেদৰে ইয়াতে চাওক এইখন ৰিয়াজুলিৰ বৰ্ড হয় ইয়াত কোনো ধৰণৰ আপোনাৰ অত্যাধুনিক বৰ্ডৰ ব্যৱহাৰ কৰা নাই আমাৰ ঘৰত যিখন সাধাৰণ বৰ্ড হয় আমাৰ সাধাৰণ চকেট হয় দেখিছে এই সাধাৰণ চকেটখনতে এনেদৰে কাৰেণ্টৰ ব্যৱস্থা কৰিছে এইবাৰ আহিল আমাৰ এই মেচিনটোৰ খৰচ এই মেচিনটো কিনোতে এজন ক্ৰেতাই কিমান খৰচ বহন কৰিব লাগিব হয় এই মেচিনটো মই কিনি আনোতে মোৰ খৰচ হৈছিলে অকল মেচিন কণী নহয় অকল মেচিনটো কিনি আনোতে মোৰ 16,000 টকা খৰচা হৈছিলে আৰু কণী মই তেতিয়া ফাৰ্ষ্ট আনোতে বৰপেটাৰ পৰা আনিছিলোঁ তেতিয়া মোৰ এটা কণী 15 টকাকৈ লৈছিলে 1 পিচ মানে আপোনাৰ এই ব্যৱসায়টো আৰম্ভ কৰোঁতে এজন মানুহক প্ৰায় 30,000 টকা বা 35,000 টকা হ'লে এই ব্যৱসায়টো আৰম্ভ কৰিব পাৰে আৰু প্ৰথম মাহতে আপোনাৰ 25,000 পৰা 30,000 টকা মুনাফা হ'ব আমি বাৰু বুজিলোঁ যে এই মেচিনটোৰ জৰিয়তে আমি ইয়াৰ পৰা কণীৰ পৰা পোৱালি উৎপাদন কৰিব পাৰোঁ কিন্তু আমাৰ এনেকুৱা শ্ৰোতা বন্ধু আছে বা দৰ্শক বন্ধু আছে যিসকলে আপোনাৰ এই মেচিনটো কিনিবলৈ সক্ষম নহয় বা তেওঁলোকে কিনিব নিবিচাৰে কিন্তু তেওঁলোকে এখন মুৰ্গীৰ ফাৰ্ম দিব বিচাৰে বা লোকেল মুৰ্গী পুহিব বিচাৰে তেওঁলোকৰ কাৰণে আপুনি পোৱালি ব্যৱস্থা কৰি দিব পাৰিব নেকি হয় নিশ্চয় পাৰিম কাৰণ মই নিজে লোকেল মুৰ্গী পোৱালি ফুকাই আছোঁ হয় মানে কি আপোনাৰ পৰা আহি কিনে পোৱালিটো লৈ ল'ব পাৰিব নিশ্চয় পাৰিব নিশ্চয় দিব পাৰিব কম খৰচতে কম ৰেটতে মই দিব পাৰিম হয় প্ৰিয় বন্ধুসকল আপোনালোকৰ ডিছক্ৰিপশ্যন লিংকত যিহেতু সিহঁতৰ নম্বৰটো দিয়া হ'ব আপোনালোকে ফোন কৰি কিনে পোনপটীয়াভাৱে আপোনালোকে সিহঁতৰ পৰা পোৱালিৰ দাম বা মেচিনটোৰ দাম বা কণীৰ দাম আপোনালোকে লৈ ল'ব পাৰিব আৰু সিহঁতৰ পৰা কিনিব পাৰিব বা এহেঁতে যদি দিবলৈ সক্ষম নহয় তেতিয়াহ'লে এহেঁতে যোগাযোগ কৰি দিব অতি কম খৰচতে আপোনালোকে এহেঁতৰ পৰা সকলোখিনি সুবিধা পাব আৰু লগতে মই ৰিয়াজুলক ধন্যবাদ জনাইছোঁ যে এই বহুমূলীয়া সময়খিনি আমাক দিয়াৰ বাবে হয় ধন্যবাদ